নমস্কাৰ বন্ধুসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিকেপি আছাম অফিচিয়েল। আৰু আজি আমি আহিছোঁ বৰপথাৰ দুবৰণিত। আজি ৰুদ্ৰ মহাযজ্ঞ পাতিছে আৰু দেখিব পাৰিছে বিশেষকৈ বহুত মানুহ হৈছে। আমাৰো দেৰি হ'ল কাৰণে, কিন্তু এইপিনে পূৰা মহাযজ্ঞত মানুহবোৰ বহি আছে, এইপিনে মানুহবোৰ অহা যোৱা কৰি আছে, কিন্তু এইপিনে মানুহবোৰ অহা যোৱা কৰি আছে দেখিব পাৰিছে। আৰু কিমান ধুনীয়াকৈ আজি ডেক'ৰেট কৰিছে। আৰু এয়া এইপিনে আছে শিৱ মন্দিৰৰ কাষতে এইপিনে ইমান ধুনীয়াকৈ মানে এতিয়ালৈকে মন্দিৰ বনোৱা নাই, মন্দিৰ বনাব এইপিনে দেখিব পাৰিছে। এয়া ওচৰতে এইপিনে ৰুদ্ৰ মহাযজ্ঞ হৈ আছে। আৰু এইপিনে আজি আছে আমাৰ জিন্তু দা। কেনেকুৱা লাগিছে তোমাক আহি আজি? ভাল লাগিছে। এতিয়ালৈকে আমি মানে তাত যোৱাই নাই, এতিয়া যামহে, তাত গৈহে চাম মানে কি হৈ আছে কি নাই। আৰু আপোনালোকে দেখিব পাৰিছে এইপিনে ইমান ডাঙৰকৈ গাঁত খান্দি থৈ দিছে। ইয়াত ধুনীয়াকৈ পুখুৰী বনাব, মানে কৈছোঁ নাই বহুত ডাঙৰ জেগা লৈছে, বহুত ডাঙৰকৈ মানে মন্দিৰ এটা স্থাপিত কৰিব। যিহেতু আমাৰ দুবৰণি গাঁৱত বহুত ঐতিহ্য, মানে বহুত পুৰণা বস্তু আছে, যেনে মানে ঐতিহাসিক বস্তু বহুত আছে। সেইবাবে চব মানে সংৰক্ষণ কৰি আনি ইয়াত জেগাত আৰু মিউজিয়াম টাইপৰো বনাব চাগে। এইপিনে এতিয়ালৈকে গম পোৱা নাই। মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়াই বহুত কৈছে নহয়, আমাৰ সৰুপথাৰত পিনে বহুত ভাল কাম কৰি আছে দেখিব পাৰিছে। ইমান ধুনীয়াকৈ পিনে পুখুৰী বনাই আছে। আৰু এইপিনে আমাৰ মহাযজ্ঞ পালন হৈ আছে। তেতিয়াহ'লে আহক ভিতৰত গৈ পেলাই আপোনালোকক দেখাওঁ কেনেকুৱা কি মহাযজ্ঞ হৈছে আৰু ৰুদ্ৰ মহাযজ্ঞ কি হয় আপোনালোকক দেখাই আছোঁ। আৰু ফ্ৰেণ্ড, ইয়াত বৃহস্পতিবাৰৰ পৰা 3 দিনীয়া কাৰ্যসূচী মানে 3 দিনীয়া প্ৰগ্ৰাম হৈছে ৰুদ্ৰ মহাযজ্ঞ দেখিব পাৰিছে। ইয়াত বহুত আজি মানুহৰ সমাগম ঘটিছে। আৰু এয়া যোন দেখিব পাৰিছে, ইয়াতে 80 ফুট উচ্চতৰ শিৱ মন্দিৰ বনিব। চ' বন্ধুসকল, আজি ইয়াত আহি এয়া আলোক ত্ৰিপাঠী ছাৰকো লগ পাই গ'লোঁ। ছাৰ कैसा लगा यहाँ पे आके? बहुत अच्छा लगा बहुत अच्छा। और यहाँ पे आने के बाद ये महसूस हो रहा है, यहाँ के जो हवन हो रहा है, जो चल रहा है लगातार उच्चारण हो रहा है, उससे दिल को शांति मिलती है और कहीं ना कहीं विचारों को बहुत बढ़िया शक्ति मिलती है। और आपका घर कहाँ पे है? मेरा घर प्रयागराज। आपको मिलकर अच्छा लगा। ओह, थैंक यू। विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात्। ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात्। ফ্ৰেণ্ড, যিহেতু আমি ইয়াত আহিছোঁ, আমি অলপ প্ৰসাদ খাই লওঁ নেকি? খাবা নেকি প্ৰসাদ? ব'লক চাওঁ তেতিয়া ভিতৰত কি প্ৰসাদ দি আছে কি নাই। ইয়াত দেখিব পাৰিছে মানুহসকল পূৰা ভিতৰত গৈ আছে প্ৰসাদ খাবলৈ। আৰু দুজনমান ভণ্টি আছে মানে হাঁহিও দিছে। এয়া দেখিব পাৰিছে, এইয়া মানুহৰ সমাগম ঘটিছে পূৰা। কৈছে চবে প্ৰসাদ খাবলৈ আহিছে ইয়াত। চব ইয়াত আহি কিবা এটা ভাল লাগি গৈছে। কৈছে বহুত ছাৰহঁতক লগ পাই গৈছে, ছাৰহঁতক তোমাক বেছিকৈ ভাল লাগিছে। এয়া ছাৰকো লগ পাই গ'লে। ছাৰ কেঁচা লগা? यहाँ बहुत अच्छा लगा। यहाँ का जो यहाँ जमीन है, यहाँ की धरती है, यहाँ के लोगों में बहुत চ' ফ্ৰেণ্ড, আজিৰ ভিডিঅ'টো ইমানটো আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিংকৈ টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ' আপোনালোকে সৰ্বপ্ৰথমে পাই যাব। তিলেন এটা বিহেভি জয় আই অসম। আৰু আপোনালোকৰ এড্ৰেছটো ক'বলৈ পাহৰিলোঁ। এড্ৰেছটো আছে মোৰ ডিছক্ৰিপশ্যনত, আপোনালোকে ডিছক্ৰিপশ্যনটো চাই লওক এড্ৰেছটো। আৰু আপোনালোকে আহিব পাৰে। আৰু চাগে মই আহিম যেতিয়া বনাব হোৱা নাই।